কি মোট আৰু কোন মোট আৰু ৰিহন দৈমাৰীক জিকা পিছত ৰিহন দৈমাৰীক ডেপুটি চিফ দিব জিকাটো জিকিব চৰকাৰ হ'লে চৰকাৰ হোৱাৰ পিছত আমি ডেপুটি চিফ হিচাপে ৰিহন দৈমাৰীক আমি কৰিম আৰু ওদালগুৰি হিচাপে মিনি ছেক্ৰেটাৰীত কৰিব না সেইটোতো ভাল কথা সেইটোতো ভাল কথা চাওক সকলো জাতি জনগোষ্ঠীৰ লিডাৰ্ছ হওক বা ছ'চিয়েল ৱাৰ্কাৰ হওক বা সমাজকৰ্মী হওক চবে একটাই অপিনিয়ন যে প্ৰমোদ বৰক নালাগে এইবাৰ আগৰ নিচিনা BPF চৰকাৰৰ দৰকাৰ আছে সেই হিচাপত চবে আগুৱাই আহিছে আমাক সহায় কৰিবৰ কাৰণে আৰু আমিও কৈছোঁ যে আপোনালোকে যেনেকৈ আমাক সহায় কৰিছে আমিও আপোনালোকক সহায় কৰিম এই কথাটো আমি প্ৰতিশ্ৰুতি দিয়া আছে বেলেগ বেলেগ দল যিমান আছে UPPL কৰোঁ UPPLটো শেষ পজিশ্যন নাই আমি যিমান দূৰ জানো ইয়াত আমাৰ যুদ্ধটো BJPৰ লগত হ'ব বুলি আমাক স্পষ্ট কৰি দিছে আমাৰ BPF দলৰ কৰ্মীসকলে BPF আৰু BJP যুদ্ধ হ'ব এই ভৈৰৱকুণ্ড সমষ্টিত এই UPPL নামে নাই এই জাম্বা এইবিলাক কি কয় ৰাজনীতিত চবে যাহা কথা ক'ব পাৰে এইবিলাক লৈ কিয় চিৰিয়াছ হ'ব আমি চিৰিয়াছ নহয় বেছি দিছে এইবিলাক বস্তু গঠন এই অসমৰ পঞ্চায়তো ময়ো গঠন কৰিম বুলি ময়োতো ক'ব পাৰে কোৱাৰ কি ডাঙৰ কথা আছে শপত গ্ৰহণটো টাইমটো ঠিক হোৱা নাই শপত গ্ৰহণটো আমাৰ দুৰ্গা পূজাৰ পিছত হ'ব স্যার অপোজিশন পার্টি আপনার কৈ আছে যে মানে ভিতরে যে BPF আৰু BJP মানে মিত্ৰটো হ'বলৈ কৈ আছে বুলি কৈছে স্যার আমাৰ ভিতৰতো নাই ওপৰতো নাই UPPL আৰু BJP আজিলৈকে মিত্ৰতাত আছে চৰকাৰ একেলগে চলাই আছে দিছপুৰ BTC দিল্লী তিনিটাও চৰকাৰ চলাই আছে ইহঁতে আমাৰ লগত কোনো গোপন বুজাবুজি নাই আমি BPF হিচাপে ছিংগল লাৰ্জেষ্ট এবছলুট মেজৰিটি পাব আমি চৰকাৰ বনাম সেইটোৱে আমি জানো আপচু হ'ল অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন বড়ো জাতীয় ছাত্ৰ সংগঠন এই সংগঠনটো আমাৰ বড়ো জাতীয় বিৰাট ভাল ছাত্ৰ সংগঠন ইয়াৰ লিডাৰশ্বিপবিলাকহে ঠিক নহয় এইটো ক'ব পাৰে এইটো আজি এপচু মানে UPPL মানে আপচু আপুনি বিচাৰকচোন এই UPPL অফিচ ক'ত আছে দেখিছে আপুনি আপচু অফিচে UPPLৰ অফিচ একে চৰকাৰটো আপচুৱে চলাই আছে আগৰ পৰাই নাই BCDCটো এটা ছিষ্টেম হৈ গ'ল এইটো তাৰমানে আমাৰ 6 শিডিউল এৰিয়াত তাৰমানে পঞ্চায়ত যিহেতু ছিষ্টেম নাই সেইকাৰণে পঞ্চায়ত নিচিনা যাতে গ্ৰাছৰুট লেভেললৈকে পইচাটো গৈ পায় বা কাম কৰিব পাৰে তাৰ কাৰণে আমি BCDC বনাইছে এইটো অল্টাৰনেটিভহে একো নহয় BCDC ইলেকশ্যন হ'ব যেতিয়া পোষ্টবিলাক ক্ৰিয়েট হ'ব গোটেই পোষ্টবিলাক মানে পঞ্চায়ত নিচিনা পোষ্ট থাকিছে কিছুমান অফিচিয়েলছ থাকে এইবিলাক পোষ্ট ক্ৰিয়েট হোৱা নাই সেইটো হোৱাৰ পিছত বাছ নাই কিয় নিদিব সেইটোতো এটা পলিটিকেল পাৰ্টি দিবই নিজা অংক আছে ক'ত জিকিব ক'ত হাৰিব এইটো নিজাবগীয়া ষ্ট্ৰেটেজি মুঠতে BPF হিচাপে 40টা সমষ্টি দিছে আমি 40টাৰ ভিতৰত বহুত চিট আমি জিকিব সেইটো চিয়ৰ এইটো পাই নাপায় মই আজিৰ দিনত মই একো নকওঁ মুঠতে ইহঁতেও খেলিছে নিজৰ ষ্ট্ৰেটেজি আছে নিজৰ আইডিঅলজি আছে প্ৰিন্সিপাল আছে এই হিচাপত প্ৰচাৰ কৰি আছে কি কাৰণে নতুন পলিটিকেল পাৰ্টি বনাব লগা হৈছে কিমান চিটৰ দিছে ইহঁতৰ কথা আমি একো অপিনিয়ন নিদিম প্ৰমোদ বড়ো এইবিলাক ক'লে মই কিবা ক'ব লগা আছে সি হাৰিছে আৰু নাই ইয়াৰ যিকোনো প্ৰমোদ বড়োৰ কিবা কুৱেশ্যন কৰা কিবা সুধি কৰা কিবা কোৱাৰ কোনো অধিকাৰেই নাই এতিয়া চেষ্টাৰশ্বিপ নাই কিবা নাই মই এইবিলাক কি মোট আৰু কোন মোট আৰু